Hello everyone, welcome back to my YouTube channel. নমস্কাৰ মই অনিমা আৰু পুনৰবাৰ মই এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু সিকিমত আজি হৈছে মোৰ একদম খেখৰটোৰ দিন আৰু মই বৰ্তমান গৈ আছো আপোনালোকক চাংগু লেক দেখাবলৈ কাৰণে আৰু তাৰ পাছত মই একদম ঘৰ গুচি যাম। ঠিক আছে, আজি ভিডিওটো মিঠা কথাৰে মন ভুলালি লাহে লাহে আহি মোৰ আপোন হলি কপুনৰ কাৰেঙত আছজে উমলি তই নহলে আজি একোৱেই ভাল নালাগে মোৰ মিঠা মিঠা কথাৰে মন ভুলালি। আৰু মই পালোহি বৰ্তমান চাংগু লেক আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ। ঠিক আছে, মই গাড়ীৰ পৰা নামি আপোনালোকক ভালকৈ দেখাম। So guys, বৰ্তমান পালোহি চাংগু লেক আৰু মই এতিয়া ইয়াকো মই আপোনালোকক দেখাই আছোঁ। So guys, বৰ্তমান মই ছিকিমৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিব গৈ আছোঁ আৰু ছিকিমত আহিছোঁ যেতিয়া ছিকিমত আহাৰ চিন হিচাপে মই এই ড্ৰেছযোৰ পিন্ধিবলৈ বহুত আশা কৰি আছিলোঁ পিন্ধিব পাম বুলি আৰু বৰ্তমান মই পিন্ধি আছোঁ। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। বিচাৰিছো কাষৰতে সদায় তোমাক খোলা শিকিব কুৰাবো নকময়ান ফুলিব দিয়া তুমি মোৰে অময়া মৰম নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহ বিচাৰিছো কাষৰতে সদায় তোমাক খোলা শিকিব কুৰাবো নকময়ান। So guys, মই লগাই ল'লো ট্ৰেডিশ্যনেল ড্ৰেছ ছিকিমৰ। So guys, বৰ্তমান গৈ আছোঁ মই ইয়াকৰ পিঠিত উঠিবলৈ কাৰণে আৰু আপোনালোকক মই দেখাওঁ। ঠিক আছে, চাই থাকক। আৰু ইয়াকৰ পিঠিত উঠিবলৈ 100 rupees দিব লগা হৈছে দেই, এনেই নুঠায়। ঠিক আছে তেনেহ'লে। চেনেহৰে বিষ দিলা বাকী মোৰ শুনি তৰে হোতে গোপনে গোপনে ৰলাহি মোৰ আজলি হৃদয়তে এলাগি এলাগি মন পদূলিতে নমালা প্ৰীতিৰে জোনা এলাগি এলাগি মন পদূলিতে নমালা প্ৰীতিৰে জোনা বিচাৰিছো কাষৰতে সদায় তোমাক খোলা শিকিব কুৰাবো এইবাৰ আকৌ মই মোৰ নিজৰ ড্ৰেছ পিন্ধি উঠি চাওঁ, মানে ফটো উঠিবৰ কাৰণে একচুৱেলি আকৌ এবাৰ উঠি চাইছোঁ। ঠিক আছে, আপোনালোকে চাই থাকক। পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাবি কিনো যাদু আজি বুকুৰ মাজত এন্ধাৰতো বাট খোজে দুহাতেৰে ফালি দুখৰে নয় নতুনৰে ঢৌ তুলে বাৰু আছে ৰহি পাৰে মল দুনিয়া পৃথিৱী বলো না যাবি জীবন মোৰ তই দূৰলৈ আঁতৰি
आइए सर बताइए চ' গাইজ বৰ্তমান বাজিছে 4:30 আৰু আমি আহি আছোঁ গেংটকৰ হোটেললৈ আৰু চাওকচোন আমি কিমান ওপৰত আছোঁ ভাবি চাওক মেঘবোৰ কেনেকৈ আমাৰ ছাইডত আছে আৰু বগা বগা হৈ ঠিক আছে মই আপোনালোকক একেবাৰে হোটেলত গৈ লগ পাম আৰু যদি বেছি দেৰি হোৱাহেঁতেন আমাৰ ৰাস্তা চাগে বগা হৈ কুঁৱলীৰে ঢাক খাই গ'লহেঁতেন চ' ঠিক আছে হোটেলত গৈ লগ চ' গাইজ বৰ্তমান আহি পালোঁ হোটেল আৰু বাজিছে এতিয়া 6টা মুখ হাত ধুই মেলি হাত ভৰি ধুনীয়াকৈ ধুই একদম চাফা চাফা হ'লোঁ আৰু এতিয়া বহুত বেছি ভাগৰ লাগিছে একো কথা কৈ নাথাকোঁ কাইলৈ ঘৰ যাব লাগিব যিহেতুকে চ' এতিয়া জল্দি জল্দি হৈ যাওঁ ঠিক আছে মই আপোনালোকক কাইলৈ লগ পাম তুমি কোৱাচোন আজি গুড মৰ্ণিং বুলি কি কোৱা না গুড মৰ্ণিং কোৱা গুড মৰ্ণিং মই এনেকৈ লগ বনাম গুড মৰ্ণিং আমি চাহ খাই দিছোঁ বুলি কোৱা কয় একো নহয় দিয়া বেলেগ এটা কৈছে কোৱা নাই একো নহয় গুড মৰ্ণিং আমাৰ চাহ অঁ অন হৈয়ে আছে কেনেকুৱা হৈ আছো ৰে ৰ'বা ঠিক কৰিম আমি জাষ্ট শুই উঠিছোঁ বুলি ক'বা গুড মৰ্ণিং আমি জাষ্ট উঠিছোঁ আৰু ঘৰ যাবলৈ ওলাম আৰু অলপ পিছত ঠিক কৰিম ৰেডি গুড মৰ্ণিং আমি এতিয়া উঠিলোঁ মেগিন তুমি কোৱা গুড মৰ্ণিং আমি এতিয়া উঠিলোঁ আৰু আমি চাহ তাহ খালোঁ আৰু অলপ পিছত আমি যাম আৰু গৈ পাই আমি কাইলৈ মৰ্ণিং পামগৈ গুৱাহাটী চাই থাকিব চালি টোপোলা বান্ধি হৈ গ'ল আৰু মোৰো ওলাই হৈ গ'ল আৰু সকলোৰে ওলাই হৈ গ'ল এতিয়া আমি গেংটকৰ পৰা ডাইৰেক্ট গুৱাহাটী যাম আৰু আমাৰ ট্ৰেইন আছে 8টামান বজাত ৰাতিপুৱা ঘৰ গৈ পাম চাগে কাইলৈ ঠিক আছে মই দেখাই গৈ থাকিম আপোনালোকক আৰু ভাত পানী খাই মেলি যাম আৰু চ' গাইজ বৰ্তমান আছোঁ MG মাৰ্কেটত আৰু গাড়ীত উঠি আছোঁ আৰু আধা বাটত গৈ আমি কিবা এটা খাব লাগিব আৰু বাজিছে এতিয়া 12 ট্ৰেইন আছে 8টা বজাত ঠিক আছে তেনেহ'লে চাই থাকিব ভিডিঅ' বৰ্তমান মই নাজানো মুঠতে আমি ষ্টেচনলৈ আহি আছোঁ আৰু আধা বাটত ৰাখি দিছে আমি ভাত পানী খাই মানে ভাত খাবলৈ কাৰণে ৰখাই দিছে জাষ্ট ভাত খাম এতিয়া 3-4 ঘণ্টা পিছত পামগৈ টোপনি মাৰি যাব লাগিব বহুত ভাগৰ লাগিছে ভাতটো খাই দিওঁ জোচ বহাই লওঁ তাৰপিছত শুই শুই যামগৈ আৰু ভিডিঅ'ত এতিয়া গাড়ীত নবনাওঁ একো জাষ্ট ভাত খাই লওঁ তাৰপিছত একদম ষ্টেচনত লগ পাম ঠিক আছে চ' গাইজ এতিয়া বাজিছে 1টা ভাত পানী খোৱা হৈ গ'ল আৰু চাওকচোন ৰাস্তাত গোটেই বান্দৰবোৰ কেনেকৈ আছে মই আপোনালোকক ভিডিঅ' কৰি দেখালোঁ চাওকচোন চ' গাইজ জাষ্ট আহি পাইছোঁ LGB ষ্টেচন আৰু বৰ্তমান বাজিছে 6টা আৰু আমাৰ ট্ৰেইন আছে 8টা বজাত এই ৰাম গাড়ীখন আৰু এনেকৈ থাকিব লাগিব কিবা কিবি খাই মেলি চবেই যেনেকৈ বহি যেনেকৈ আছে আমি তেনেকৈ বহি থাকিব লাগিব ঠিক আছে মই দেখাই গৈ থাকিম বাৰু ৰৈ এলাহ লগাৰ কাৰণে আমি এতিয়া আহিছোঁ ৰেলৱে ষ্টেচনৰ ওচৰত থকা ম'ম' দোকানত কেনেকুৱানো টেষ্ট লাগে খাবলৈ আহিছোঁ ঠিক আছে আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে খাবলৈ কিবা খাবলৈ আহিছোঁ আমি ৰৈ এলাহ লাগিছে কাৰণে ম'ম' বিচাৰি আহিছোঁ জিন্দগী এনেকুৱা চুপ খাই পোৱা নাই বেষ্ট চুপ খাইছে আপোনালোকে খাই নাপাব এনেকুৱা চুপ ছিকিমত আহি এনেকুৱা মজা চুপ নহয় মানে কিন্তু পেচা কৰি দিয়া নিচিনা লাগিছে এই খাই থকা মন নোৱাৰিম দেই ইয়াত আহি কোনো ম'ম' নাখাব সেইটোৱে ক'লো আৰু ন পিধি ইমান বগা ইমান ঘাটিয়া মানে হয় নিউ জলপাইগুৰিত জঙত থকা ফুচকা আৰু ম'ম' চুপটো নকৈছোঁ আৰু আমি এটা হেৰিটো এনেই পইচা দিলোঁ পইচাও এনেই গ'ল 50 টকা আৰু এক্সট্ৰাকৈ বেছিকৈহে ল'লে
কালি টোপোলা লৈ এইবিলাক বেডিং পত্ৰ বান্ধি ম'ম' খাই মুখখন গেলা কৰা So guys, বৰ্তমান বাজিছে 8টা আৰু মই কৈছিলোঁ যে 8টা বজাত ট্ৰেইন আহিব বাট নাহে 1 ঘণ্টাৰ লেট হ'ল চ' 9টা মান বাজিব চাগে নাজানো কেইটা বাজে চ' এতিয়া ৰৈ আছোঁ আৰু টোপনিয়াই চাই থাকিব এইখন চলিলে এখন বেলেগৰ ট্ৰেইন চলিলে আমাৰ ট্ৰেইন কেতিয়া আহিব বাই বাই মোক কোনো বাই বাই দিনা মই দিছোঁ টাটা আকৌ আহিম আকৌ লগ বাই বাই পুলিচ কাই So guys, বৰ্তমান 10:30 বাজিছে আৰু মই হালিজালি ট্ৰেইনত আহি আছোঁ ট্ৰেইনখন আহিলে আবার 10টা বজাত বহুত বেছি লেট হৈ গ'ল তাৰপাছত এতিয়া মই আপোনালোকক কাইলৈ লগ পাম গুড নাইট So guys, বৰ্তমান আহি পালোঁ আমি গুৱাহাটী আৰু বাজিছে 8:30 আমি বৰ্তমান চাহ খালোঁ আৰু মোৰ লগৰবিলাক চবে বহুতে ঘূৰা ঘূৰি গুচি গৈছে অকল আছে মোৰ লগত আৰু আমি বহুত মিছ কৰিম কেতিয়া লগ পাম ঠিক নাই আকৌ কেতিয়া লগ পাম ঠিক নাই চ' আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ বাই বাই মই আপোনালোকক বেলেগত লগ পাম মই আছো তোমাৰে দুচকুৰে পাই